মই আপোনাক থৈ পেলাই গোগাঘাট যাম কালি তাৰপৰা গোগাঘাটৰ পৰা মই 3 ঘণ্টা লাগিব আবেদন মই পাই যামি 3 ঘণ্টা লাগিব আপোনালোকে মই পাই যামি মই চব মেনেজ কৰি যাম 3 ঘণ্টাত পাই যাম মই 7টাত যাম পঢ়িলে 7টাত যাম আমি নিজে গ্রহণ করি অবিরাম ব্রহ্মাণ্ডৰ কল্যাণ সাধন কৰিছো তথাপিও নৈমিষা অৰণ্যৰ ঋষি সমাজ কোন শ্ৰেষ্ঠ খাবলৈ মন কি হৈছিলে বিহুৰ আদৰ্শ
আমাৰ পৰম ভক্ত ৰক্তিদেৱে কিদৰেনো আমাৰ ওপৰত অগাধ ভক্তি ৰাখিছে তাৰ পৰীক্ষাৰ প্ৰভু মই কিন্তু ৰজাক কিছু পৰিৱৰ্তনহে দেখিছো যদিও মই তেওঁ আপোনাৰ বিপদ মহাযজ্ঞ কৰিলে সম্পাদন পৰিণামটো কিন্তু ৰজাৰ মনতো যেন পূজা পাৰ্বণ যজ্ঞ আদি কৰি বলি বিধানতে লিপ্ত Why yes? তেওঁ ভাবে যে এইবিলাক কৰি তেওঁ মহাপাপে কৰিছে অৰ্জন আৰু সেইবাবে তেওঁ কেৱল আপোনাৰ শৰণ দেখাবৰ বাবে মনে কৌশিশ উত্তম দেৱৰ ইয়াৰ আমাৰ কৰ্মৰ পৰা উৎপত্তি হোৱা দুই দৈত্য মধু আৰু কৈত্ৰৱৰ অত্যাচাৰ দিনক দিনে হয়তো অত্যাচাৰ অনাচাৰী যেতিয়া চূড়ান্ত ৰূপ পায় তেতিয়া তেনেজনৰ ওপৰত আপোনাৰ কুদৃষ্টি কৰিবই প্ৰভু অৱশ্যে তোমাৰ কথা যথা সময়ত তাৰ উচিত বিধান কৰিব এইবাৰ আপোনাৰ কাৰ্যক্ষেত্ৰীৰ বাবে এই নীতি নাটক প্ৰয়োজন নহয় কিয় নিশ্চয় হ'ব না। প্ৰথমে তুমি বিদৰ্ভ ৰাজ্য ৰজা দম্ভ ৰাজৰ কাষে গৈ ৰজা পশ্চিমেত যজ্ঞ কৰাৰ পৰামৰ্শ আগবঢ়াব বুজিলো কিন্তু নুবুজিলো অশ্বমেধ যজ্ঞ অৱশ্যে তাৰ উদ্দেশ্য তুমি যথাসময়ত নিজ চক্ষুৰে উপভোগ কৰিব নারায়ণ না সঁচাই তোমার কি লীলা কার সাহিত্য আছে বুঝিবলে তাকে বলছে তোমার এই লীলার উৎসাহ নয়ন থরথর করিবার ভাবে তবু দোকান শরণার্থী ইনদন ভক্তি করা অঞ্চলে থাকি এবে আমি বিদায় What